ছাত্ৰ-ছাত্ৰীসকল ভালে আছা নিশ্চয়। আজি এই ভিডিঅ'টোত তোমালোকৰ নতুন গণিতৰ ষষ্ঠ শ্ৰেণী নতুন গণিতৰ এটা নতুন পাঠ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় অলপ হ'লেও উপকৃত হ'বা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই তোমালোকে তোমালোকৰ কিতাপ বহীবোৰ সাজু কৰি লোৱা। মই ভিডিঅ'টোত দেখাই যাম আৰু তোমালোকে তোমালোকৰ বহীত নোট কৰি যাবা। তেতিয়াহ'লে আহা আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় সাজু হৈছা। আজি আমি তোমালোকৰ গণিতৰ পাঠৰ অনুশীলনী 1C আলোচনা কৰিম। গতিকে তোমালোকে বহি উলিয়াই সাজু হোৱা। 1Cত আমি আজি 3 নম্বৰ প্ৰশ্নটো কৰিম। 3 নম্বৰ প্ৰশ্নটো ইয়াত দিয়া আছে, তলত দিয়া অংক 4টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা। ইয়াত দিছে তলত দিয়া অংক 4টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ, মানে এটা অংক আমি এবাৰতকৈ বেছি ব্যৱহাৰ নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখিবলৈ কৈছে। এতিয়া চোৱা, আমাৰ 1 নম্বৰত দিয়া আছে 3, 2, 5, 7। 3, 2, 5, 7 এই 4টা অংক দিয়া আছে। এই 4টা অংকত কোনো এটা অংক আমি এবাৰতকৈ বেছি ব্যৱহাৰ নকৰি এই অংক কেইটাৰে আটাইতকৈ ডাঙৰ অংকটো লিখিব লাগে। এতিয়া তোমালোকে উত্তৰত লিখিবা আটাইতকৈ ডাঙৰ অংকটো সংখ্যাটো লিখিব লাগে। আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব, ইয়াত তোমালোকে কি কৰিব লাগিব, ডাঙৰটো লিখিবলৈ প্ৰথমতে আমি সদায় ডাঙৰটোৰ পৰাই আৰম্ভ কৰিম। আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিবলৈ আমি ডাঙৰটোৰ পৰাই আৰম্ভ কৰিম। গতিকে তোমালোকে ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈ সজাই যাবা। ইয়াত আটাইতকৈ ডাঙৰ আছে 7, তাৰপিছত আছে 5, তাৰপিছত 3, তাৰপিছত 2। এতিয়া 7, 5, 3, 2 এইটো হ'ল এই অংক 4টাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া আটাইতকৈ সৰু সংখ্যাটো লিখিবলৈ কৈছে। আটাইতকৈ সৰু সংখ্যাটো লিখিবলৈ তোমালোকে কি কৰিব লাগিব, সৰুৰ পৰা ক্ৰমে ডাঙৰলৈ সজাই যাবা। আটাইতকৈ সৰু ইয়াত আছে 2, তাৰপিছত আছে 3, তাৰপিছত 5, তাৰপিছত 7। গতিকে এইটো একেবাৰে সহজ। আটাইতকৈ ডাঙৰ লিখিবলৈ হ'লে ডাঙৰটোৰ পৰা ক্ৰমান্বয়ে সৰুলৈ সজাই যাবা, আৰু আটাইতকৈ সৰু লিখিবলৈ হ'লে সৰুটোৰ পৰা ক্ৰমান্বয়ে ডাঙৰলৈ সজাই যাবা। গতিকে এইটো তোমালোকে কৰি ল'বা। এতিয়া 2 নম্বৰটো দিছে 2098। এইটো তোমালোকে নিজে কৰি গ্ৰুপত আপলোড কৰিবা। তেতিয়া মই গম পাম যে তোমালোকে অংকটো বুজি পাইছানে নাই পোৱা। গতিকে এইটো তোমালোকে নিজে কৰিবা। ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰটোত দিয়া আছে, তলত দিয়া অংক 6টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা। ইয়াত দিছে, আগৰ অংকটোত আমি পাইছিলোঁ 4টা অংক দিয়া আছিলে, এতিয়াৰটোত পাইছোঁ আমি 6টা দিছে। 6টা অংকৰ সহায়ত পুনৰাবৃত্তি নকৰাকৈ ডাঙৰ সংখ্যাটো আৰু সৰু সংখ্যাটো লিখিব লাগে। এতিয়া আমি প্ৰথমৰটো চাইছোঁ 1 নম্বৰ। 1 নম্বৰ দিয়া আছে 5, 9, 6, 7, 4, 1। এই 6টা অংক দিয়া আছে। এই 6টা অংকৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা লিখিব লাগে। গতিকে আগৰটো তোমালোকে নিশ্চয় কৰি আহিছা। গতিকে ঠিক তেনেদৰে ইয়াতো আটাইতকৈ ডাঙৰ লিখিবলৈ হ'লে আটাইতকৈ ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰুলৈ সজাই যাবা। এতিয়া এই অংকটোত আটাইতকৈ ডাঙৰ কোনটো আছে, 9। গতিকে 9 লিখিম, তাৰপিছত 7 লিখিম, তাৰপিছত আছে 6, 6ৰ পিছত আছে 5, তাৰপিছত 4, শেষত আছে 1। 9, 7, 6, 5, 4, 1 এইটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা। এতিয়া আটাইতকৈ সৰু সংখ্যা লিখিব লাগে। আটাইতকৈ সৰু ঠিক একেই
সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে সজাই যাবা আটাইতকৈ সৰু 1 তাৰ পিছত আছে 4 তাৰ পিছত আছে 5 তাৰ পিছত 6 তাৰ পিছত 7 একেবাৰে শেষত 9 এইটো হল আটাইতকৈ সৰু সংখ্যা ঠিক তেনেদৰে তোমালোকে ইয়াৰ 2 নম্বৰটো তোমালোকে নিজে কৰিবা ইয়াৰ পিছতে চাও আমি 5 নম্বৰ প্ৰশ্নৰ 5 নম্বৰ দিয়া আছে তলত দিয়া অংক 4টাৰ যিকোনো এটাক দুবাৰ ব্যৱহাৰ কৰি 5টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা ইয়াত দিছে ইয়াত 4টা অংক দিয়া আছে এই 4টা অংকৰ যিকোনো এটা অংকক আমি দুবাৰ ব্যৱহাৰ কৰিবলৈ দিছে আগৰটোত আমি এবাৰ ব্যৱহাৰ কৰিছিলো পুনৰাবৃত্তি কৰা নাছিলো ইয়াত যিকোনো এটা অংকক দুবাৰ ব্যৱহাৰ কৰি 5টা অংক বনাব লাগিব আৰু 5টা অংকৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখিব লাগে ইয়াত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব যিকোনো এটা সংখ্যাক আমি দুবাৰ ব্যৱহাৰ কৰিবলৈ কৈছে গতিকে ডাঙৰ সংখ্যা লিখোতে আমি আগতে পাই আহিছো যে ডাঙৰৰ পৰা ক্ৰমান্বয়ে সৰুলৈ সজাই যাব লাগে ইয়াত দিছে আমাক অংক 4টা বনাব লাগে আমি অংক 5টা গতিকে যিকোনো এটা আমি দুবাৰ লিখিব লাগিব গতিকে সৰু অংকবোৰ যদি আমি দুবাৰ লিখো অংকটো সৰু হ'ব গতিকে ইয়াত আমি কি কৰিম ডাঙৰ অংকটো আমি দুবাৰ লিখিম ইয়াত আটাইতকৈ ডাঙৰ অংকটো হ'ল 7 গতিকে ডাঙৰ আটাইতকৈ অংকটো 7 টোক আমি দুবাৰ লিখিম 7 তাৰ পিছত আহিলে আমাৰ 5 তাৰ পিছত আহিলে 4 তাৰ পিছত 3 এইটো হ'ল আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া সৰু সংখ্যাটো লিখিব লাগে সৰু সংখ্যাটোৰ ক্ষেত্ৰত কি হ'ব ডাঙৰ সংখ্যাটোক আমি যেতিয়া দুবাৰ লিখিছো তেতিয়া আমাৰ সংখ্যাটো ডাঙৰ হৈ গৈছে যদি সৰু কৰিবলৈ হয় তেতিয়া আমি কি কৰিব লাগিব ডাঙৰ সংখ্যাটো দুবাৰ লিখিলে ডাঙৰেই হ'ব গতিকে সৰু সংখ্যাটোক আমি দুবাৰ লিখিব লাগিব গতিকে ইয়াত আটাইতকৈ সৰু সংখ্যাটো হলে লিখিবলৈ হলে আমি লিখিব লাগিব 3 সংখ্যাটোক আমি দুবাৰ ব্যৱহাৰ কৰি দিব লাগিব তাৰ পিছত 4 5 7 3 3 4 5 7 এইটো আটাইতকৈ সৰু অংক সংখ্যা এতিয়া ইয়াৰ পিছৰটো চোৱা 3 নম্বৰটো ইয়াৰ এটা কৰি দিছো মই 5069 5069 ইয়াত এটা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি লিখিব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিবলৈ হলে আমি 9 টো দুবাৰ ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াত ডাঙৰ অংকটো আছে 9 গতিকে 9 টো আমি দুবাৰ ব্যৱহাৰ কৰিছো 9 তাৰ পিছত 6 তাৰ পিছত 5 তাৰ পিছত 0 এইটো আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া আমি লিখিব লাগিব আটাইতকৈ সৰু সংখ্যা আটাইতকৈ সৰু সংখ্যা লিখাৰ আগতে তোমালোকক এটা কথা মই দেখাই দিও আমি আগতে লিখিছিলো আটাইতকৈ সৰু সংখ্যাটোক আমি দুবাৰ ব্যৱহাৰ কৰি ক্ৰমান্বয়ে ডাঙৰলৈ নিছিলো ইয়াত দেখিছা সৰু সংখ্যাটোক আমি দুবাৰ ব্যৱহাৰ কৰিছো ক্ৰমান্বয়ে আমি ডাঙৰলৈ গৈ আছো সৰু সংখ্যাটো ওলাই গৈছিলে কিন্তু এতিয়া আমি কি কৰিম সৰু অংকটো আমি দুবাৰ ব্যৱহাৰ কৰিবলৈ আটাইতকৈ ইয়াত চাবা ইয়াত আটাইতকৈ সৰু আছে 0 এতিয়া যদি আমি ইয়াতে মই লিখি দিছো 0 তাৰ পিছত আছে 5 তাৰ পিছত আছে 6 তাৰ পিছত আছে 9 গতিকে 0টো যদি আমি আগত বহাও 0টো আগত বহাই দিলে এই সংখ্যাটো অকল ইমানখিনিহে বুজাব গতিকে 4টা অংক নুবুজাব গতিকে আমি কি কৰিম 0টো আমি আগত বহাব নোৱাৰো 0ৰ পিছৰ যিটো অংক আছে সেই অংকটো আমি আগলৈ আনিব লাগিব গতিকে 0ৰ পিছত কি আছে 5 আছিল 5টো আমি আগলৈ আনিলো এতিয়া ইয়াত আমি যিকোনো এটা অংক আমি দুবাৰ ব্যৱহাৰ কৰিম তোমালোকে ভালকৈ মন কৰিবা যিকোনো এটা অংক আমি দুবাৰ ব্যৱহাৰ কৰিম আগতে আমি 3টো আনি 3 দুবাৰ ব্যৱহাৰ কৰিছিলো ইয়াত এতিয়া আমি 0টো দিব নোৱাৰি কাৰণে আমি 5টো দিলো কিন্তু 5টো যদি আমি দুবাৰ ব্যৱহাৰ কৰি দিও তেতিয়া হলে অংকটো আমাৰ সংখ্যাটো ডাঙৰ হ'ব গতিকে আমি তাত 5 দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰো 5ৰ পিছত আমাৰ 0টো থাকি গৈছে 0 দিলো 0ক যদি আমি দুবাৰ ব্যৱহাৰ কৰি দিও তেতিয়া আমাৰ অংকটো সৰু হৈ যাব গতিকে 0টো আমি দুবাৰ ব্যৱহাৰ কৰি দিছো
শূন্যটো দুবাৰ ব্যৱহাৰ কৰাৰ পিছত কি থাকিলে 6 তাৰ পিছত 9 গতিকে ইয়াত বাকি থকা 2 নম্বৰ 4 নম্বৰ ইয়াত 2 নম্বৰটো থাকি গৈছে গতিকে 2 নম্বৰটো তোমালোকে নিজে কৰি লবা কৰি এবাৰ দেখাবা এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো চাওঁ 6 নম্বৰ দিছে অংকৰ পুনৰাবৃত্তি নকৰাকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখা যাতে এ নম্বৰ দিছে এককৰ স্থানত 7 থাকে এটা প্ৰশ্নটো কি দিছে অংকৰ পুনৰাবৃত্তি নকৰাকৈ ইয়াত কিন্তু আমি এটা অংকৰ এটাত এবাৰতকৈ বেছি লিখিব নোৱাৰো নকৰাকৈ 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটা লিখিবলৈ কৈছে 4টা অংক থাকিব লাগিব 4টা অংকৰ আটাইতকৈ ডাঙৰ অংক সংখ্যাটো আৰু আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে আমাক ইয়াতে এটা শৰ্ত দিছে যে এ নম্বৰত এককৰ স্থানত 7 থাকিব লাগিব গতিকে আমি যেটো সংখ্যা লিখিম সেই সংখ্যাটো এককৰ স্থানত 7 থাকিব লাগিব গতিকে ইয়াত আমি লিখিম আটাইতকৈ ডাঙৰ সংখ্যাটো লিখিম আটাইতকৈ ডাঙৰ সংখ্যাটো এককৰ স্থানত 7 থাকিব লাগিব গতিকে 4টা আমি যিকোনো অংক ব্যৱহাৰ কৰিব পাৰো গতিকে ইয়াত আমি আটাইতকৈ ডাঙৰ অংকটো ব্যৱহাৰ কৰিম আটাইতকৈ ডাঙৰ অংকটো হ'ল 9 9ৰ পিছতে আহিলে 8 এতিয়া চাবা মই ইয়াতে দেখাইছো তোমালোকক দেখাই দিও আমাৰ ডাঙৰৰ পৰা সৰুলৈ সজালে 9 8 7 6 এই 4টা অংক আমি পাম 4টা অংকৰ লিখিবলৈ দিছে গতিকে এই 4টা অংক আমি পাম ই হ'ল আটাইতকৈ ডাঙৰ সংখ্যা কিন্তু আমাৰ শৰ্তটোত আছে কি এককৰ স্থানত 7 থাকে গতিকে এই 7টো আমাৰ আছে দশকৰ স্থানত ইয়াক আমি কি কৰিব লাগিব এককৰ স্থানলৈ নিব লাগিব গতিকে ইয়াক যদি এককৰ স্থানলৈ লৈ যাও এককৰটো কলৈ আহিব দশকৰ স্থানলৈ গতিকে আমি ইয়াক এনেদৰে বনাই ল'ব লাগিব 9 8 এটা 7টো ইয়াত নহয় কি হ'ব 6 তাৰ পিছতে 7 এতিয়া আমাৰ প্ৰশ্নমতে আমাৰ হৈ গ'ল এককৰ স্থানত 7 থাকিব লাগিব আৰু 4টা অংকৰ এইটো আটাইতকৈ ডাঙৰ সংখ্যা হ'ল এতিয়া আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগিব আটাইতকৈ সৰু সংখ্যাটো লিখিবলৈ হলে যিকোনো 4টা অংকৰ ৰইলো 0 ৰ পৰা 0 1 2 3 4 এনেকৈ সংখ্যাখিনি যিমান ডাঙৰলৈ যাব ডাঙৰলৈ গৈ থাকিব ক্ৰমান্বয়ে এটো সৰু সংখ্যা হৈ গৈ থাকিব আমাক লাগে এতিয়া 4টা অংক 1 2 3 4 এই 4টা অংকত আমি আটাইতকৈ সৰু সংখ্যাটো লিখিব লাগে এতিয়া আমি যদি শূন্যটো আগত লিখো তেতিয়া হলে আমাৰ 4টা অংক নহব 1 2 3 তিনিটা অংকহে হ'ব গতিকে আমি কি কৰো শূন্যটো আমি ইয়াৰ পৰা উঠাই দিও শূন্যটো ঠাই আমি হলনি কৰি দিও তেতিয়া কি আহিব 1 আহিব গতিকে 1 আহিলে 1ৰ পিছত আহিলে আমাৰ 0 তাৰ পিছত আহিলে 2 এতিয়া হল 1 0 2 আমি তিনটা অংক পালো এতিয়া 4 নম্বৰ অংকটো লিখিব লাগে 4 নম্বৰ অংকটোত আমি আকৌ প্ৰশ্নত চাব লাগিব এককৰ স্থানত 7 থাকে এককৰ স্থানত 7 থাকিব লাগিব গতিকে এতিয়াটো ইয়াৰ পিছত 3 আহিব লাগে কিন্তু 3 আহিলেটো এককৰ ঘৰত 7 নহব গতিকে আমি কি কৰিম এককৰ স্থানৰ প্ৰশ্নমতে আমি এককৰ স্থানৰ 7 অংকটো আমি বহাই দিলো গতিকে এইটো হ'ল আটাইতকৈ সৰু সংখ্যা 4টা অংক লিখিব পৰা আটাইতকৈ সৰু সংখ্যা য'ত এককৰ স্থানত 7 আছে এতিয়া সি নম্বৰটো চাও সি নম্বৰটো আমাৰ একেই প্ৰশ্ন ইয়াৰ শৰ্তটো দিছে দশকৰ স্থানত 0 থাকে আগৰ প্ৰশ্নটোত আমি পাইছিলো এককৰ স্থানত 7 থাকে আৰু এতিয়া প্ৰশ্নটো কি আছে দশকৰ স্থানত 0 থাকে ইয়াত লিখিব লাগে আমি আটাইতকৈ ডাঙৰ সংখ্যা
4টা অংকৰ হ'ব লাগিব আটাইতকৈ ডাঙৰ সংখ্যা এতিয়া ইয়াতে মই দেখাই দিছো আটাইতকৈ ডাঙৰ সংখ্যা 9 ৰ পৰা আৰম্ভ হ'ব 9 8 7 6 4টা অংক আটাইতকৈ ডাঙৰ সংখ্যা এইটো এতিয়া আমাক শৰ্টত কি দিছে দশকৰ স্থানত শূন্য থাকিব লাগিব গতিকে আমি 9 8 এতিয়া দশকৰ স্থানত আমাৰ হ'ব লাগে 7 কিন্তু প্ৰশ্নমতে আমাক দিছে দশকৰ স্থানত শূন্য হ'ব লাগিব গতিকে আমি দশকৰ স্থানত শূন্য দিব লাগিব তাৰ পিছত থাকি গল 6 টো নাহিব যদি মাজত শূন্য আহে তেতিয়া হলে 6 টো 5টা অংক হ'বগৈ গতিকে 6 টো নাহিব থাকিলে 7 9 8 0 7 এটো হল আটাইতকৈ ডাঙৰ সংখ্যা তাৰ পিছত আছে আটাইতকৈ সৰু সংখ্যা লিখিব লাগে আটাইতকৈ সৰু সংখ্যা লিখোতে কি হ'ব দশকৰ স্থানত শূন্যটো থাকিবই লাগিব গতিকে আটাইতকৈ সৰু সংখ্যা কিহৰ পৰা যাব 1 2 3 4 এটো হল 4টা অংক লিখিব পৰা আটাইতকৈ সৰু সংখ্যা 1 2 এতিয়া হল প্ৰশ্ন আকৌ চাব লাগিব দশকৰ স্থানত শূন্য থাকিব লাগিব গতিকে আমি ইয়াত শূন্য দিব লাগিব শূন্য দিয়াৰ লগে লগে কি হল এই 4টো যদি আমি 4 লৈকে লিখো তেতিয়া হলে 5টা অংক হ'বগৈ গতিকে 4টো লিখিব নালাগে থাকিলে কিমান 3 থাকি গল 3টো লিখি দিব লাগিব এটো হল আটাইতকৈ সৰু সংখ্যা গতিকে এনে ধৰণৰ প্ৰশ্ন তোমালোকৰ কিতাপত আৰু আছে গতিকে তোমালোকে এইখিনি কি কৰিবা ধুনিয়াকৈ লিখি লৈ তোমালোকে আপলোড দিবা গ্ৰুপত আৰু যদি কিবা বুজি নোপোৱা থাকে তেতিয়া হলে তোমালোকে গ্ৰুপতে খুধি লব পাৰিবা ইয়াৰ পৰৱৰ্তী ভিডিওটোত আমি ইয়াৰ পাছৰ অংকখিনি কৰিবলৈ চেষ্টা কৰিম